Hello friends, welcome to assamvidya. আজি আমি Ancient History of Assam অসমৰ প্ৰাচীন ইতিহাস সম্পৰ্কে কেইটামান MCQ আলোচনা কৰিম। চলো আহা। প্ৰথম প্ৰশ্নটো হ'ল Who was the earliest known king of প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? আৰু উত্তৰটো হ'ল মহিৰংগা দানৱ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা মহিৰংগা দানৱ আছিলে। দ্বিতীয় প্ৰশ্ন In which century the ancient era of Assam began? কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? এনচাৰটো হ'ল 4th century, যে চতুৰ্থ শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল। Question 3 The history of Assam can be divided into dash eras. অসমৰ ইতিহাসক dash যুগত বিভক্ত কৰিব পাৰি। এনচাৰটো হ'ল 4 eras, যে অসমৰ ইতিহাসক 4টা যুগত বিভক্ত কৰিব পাৰি। Question 4 In ancient time, Assam was known by the name, যে প্ৰাচীন কালত অসম dash নামেৰে জনাজাত আছিল। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনাজাত আছিল। Question 5 According to Ramayan, Amurti Raja was the founder of the kingdom of. ৰামায়ণৰ মতে অমূৰ্তি ৰজা দেশ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। অমূৰ্ত ৰজা প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। Question 6 Who was the founder of বৰ্মন dynasty? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হ'ল পুষ্প বৰ্মন, যে পুষ্প বৰ্মন আছিল বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক। Question 7 The historical account of ancient Assam begins with the establishment of which dynasty? যে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? শুদ্ধ উত্তৰটো হ'ল বৰ্মন ডাইনেষ্টি, যে বৰ্মন ডাইনেষ্টিৰ ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। অৰ্থাৎ প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। Question 8 What was the common language used in Kamrup inscription? যে কামৰূপ শিলালিপিত সাধাৰণ ভাষা কি ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো হ'ল সংস্কৃত ভাষা, যে কামৰূপ শিলালিপিত সাধাৰণ ভাষা হিচাপে সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল। Question 9 The capital of Burman dynasty of Kamrup kingdom was. কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ৰাজধানী আছিল। উত্তৰটো প্ৰাগজ্যোতিষপুৰ, যে কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল। Question 10 The ruler of Burman dynasty, Mahabhut Burman, was popularly known as. যে বৰ্মন ৰাজবংশৰ শাসক মহাভূত বৰ্মন কি নামেৰে জনপ্ৰিয় আছিল? বৰ্মন ৰাজবংশৰ শাসক মহাভূত বৰ্মন মহেন্দ্ৰ বৰ্মন নামে জনাজাত আছিল বা জনপ্ৰিয় আছিল। Question 11 The title কুমাৰ ৰাজা was given to. যে কুমাৰ ৰজা উপাধি দিয়া হৈছিল ভাস্কৰ বৰ্মনক, যে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধি দিয়া হৈছিল। Question 12 In ancient Kamrup, ব্ৰহ্মদেৱা land was gifted to. যে প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱা ভূমি উপহাৰ দিয়া হৈছিল ব্ৰাহ্মণক ব্ৰহ্মদেৱা ভূমি উপহাৰ দিয়া হৈছিল। Question 13 Which of the following is not a common language in the era of Burman dynasty? যে বৰ্মন ৰাজবংশৰ যুগত নিম্নলিখিত কোনটো সাধাৰণ ভাষা নহয়? শুদ্ধ উত্তৰটো হ'ল পালি ভাষা, পালি লেংগুৱেজ, যে পালিটো বৰ্মন ৰাজবংশৰ যুগত সাধাৰণ ভাষা নাছিল।
Question 14. Which of the following is the earliest epigraphic source discovered in Assam? নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক আছিল? শুদ্ধ উত্তৰটো হ'ল দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যন, যিটো নীলাচল পাহাৰত অৱস্থিত। Question 15. What is the name of book of Hwensang that mentioned about Kamrup? কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম কি আছিল? এনচাৰটো হ'ল চি উই কি। যে কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম আছিল চি উই কি। Question 16. In which century the Pal dynasty came into existence? কোন শতিকাত পাল ৰাজবংশৰ অস্তিত্ব আহিছিল? শুদ্ধ এনচাৰটো হ'ল 8th century. Question 17. What was the capital of Pal dynasty? পাল ৰাজবংশৰ ৰাজধানী কি আছিল? এনচাৰটো হ'ল পাটলিপুত্ৰ। যে পাটলিপুত্ৰ পাল ৰাজবংশৰ ৰাজধানী আছিল। What was the ancient name of Kasar? কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাছাৰৰ প্ৰাচীন নাম আছিল হিডিম্বা। Question 19. Who was the greatest king of Pal dynasty of the Kamrup? যে কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ধৰ্মপাল। Question 20. Who was the last ruler of Pal dynasty? পাল ৰাজবংশৰ অন্তিম শাসক কোন আছিল? শুদ্ধ উত্তৰটো হ'ল জয়পাল। জয়পাল আছিল পাল ৰাজবংশৰ অন্তিম শাসক।